নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে আজি অসম পুলিচৰ এছআই ৰিজাল্ট ডিক্লেয়াৰ হৈছে। তাতে আপোনালোকে ৰিজাল্ট পাইছে ইতিমধ্যে, আৰু কি পালে আপোনালোকে হয়তো বেছিভাগেই পাইছে এটা ডাঙৰ শূন্য। কিহৰ কাৰণে এনেকুৱা হ'ল? আজি এই ৰিজাল্টটো লৈ প্ৰায় 80% ষ্টুডেণ্টেই কিন্তু সন্তুষ্ট নহয়। আৰু ইয়াৰ আপোনালোকৰ যদি বিশ্বাস নাই আপোনালোকে কমেণ্ট ছেকশ্যনত ইয়াত লিখিব। আপোনালোকৰ এই কমেণ্টৰ পৰাই গম পোৱা যাব কিমান শতাংশ ইয়াৰ এই ৰিজাল্টটোক লৈ হেপী। কেইটামান কথা আছে, ইয়াৰ কথাকেইটা নক'লে নহয় কাৰণে আজি ক'ব লগা হৈছে। আমি এটা যেতিয়া জবৰ কাৰণে এপ্লাই কৰোঁ বহুত আশা পুহি ৰাখোঁ মনত, বহুত কষ্ট কৰোঁ, এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ, আৰু শেষত গৈ যদি এনেকুৱা ধৰণৰ ভুগিব লগা হয় তেতিয়াহ'লে কিন্তু এই ষ্টুডেণ্টজন হতাশাত ভুগিব লগা হয়। তাৰে কথাকেইটা কৈছোঁ। তাৰে প্ৰথমটো কথা, আপোনালোক সকলোৱেই এই এক্সামটোৰ কাৰণে 100 টকা দি ফৰ্ম ফিল আপ কৰিছিলে, তাত ভালকৈ প্ৰিপেৰেশ্যন কৰি পেলাই আপোনালোকে এক্সাম দিছে। হয়তো বহুতো কেণ্ডিডেট দিছে যোনে এদিনো প্ৰিপেয়াৰ কৰা নাই, এক্সামটোত জাষ্ট দিবলৈ গৈছে। কিন্তু বহুতো এনেকুৱা চিৰিয়াছ ষ্টুডেণ্টো আছিলে যিসকলে বহুত কষ্ট কৰি পেলাই প্ৰিপেয়াৰেশ্যন কৰি পেলাই এক্সাম দিছিলে। এই এক্সামটো দিয়াৰ পিছত কিছুমান আশা থাকে তাৰ ওপৰত। এতিয়া সেই এক্সামটো দিয়াৰ পিছত আপোনাৰ ৰিজাল্টটো কেনেকুৱা হ'ল সেইটো আপুনি নিশ্চয় জানিবলৈ বিচাৰিব। সেইটো আমাৰ অধিকাৰ হয়নে নহয়? আমি কিমান মাৰ্ক পালোঁ, কাট অফ কিমান গ'ল, আমি কিমানৰ কাৰণে কিমান নম্বৰৰ কাৰণে আমি পিছুৱাই ৰ'ব লগা হ'ল, কিন্তু সেইখিনি আমাক জনোৱা হ'লনে? না কোনো কাট অফ, না আমি কিমান নম্বৰ পালোঁ, কিমানৰ কাৰণে আমি পিছ পৰি ৰ'লোঁ, সেইটো আমি গমেই নাপালোঁ। সেইখিনি আমাক জনাব লাগিছিলে নে নালাগিছিলে? একটা এক্সাম কণ্ডাক্ট কৰাৰ পিছত কেনেকৈ এইখিনি খেলি মেলি হ'ল যে আমি নিজৰ মাৰ্কটোৱে গম নাপালোঁ, কিমান পালোঁ, আমাৰ নিজৰ ইভলিউশ্যনটোৱে নহ'ব যে আমি নিজকে চাব নোৱাৰিম জুকিয়াই পেলাই যে আমি কিমান কষ্ট কৰিব লাগিছিলে আৰু কিমানৰ কাৰণে আমি পিছ পৰি ৰ'লোঁ। 2 নম্বৰ কথা, এক্সামটোত যি কাট অফ ওলাইছে, হয় প্ৰথম কথা কুৱেশ্যনখিনি পেপাৰ অলপ সহজেই আছিলে, ইমান টান অহা নাছিলে, সেইটো মানিব লগা। কিন্তু ইমানো যে সহজ অহা নাছিলে যে ষ্টুডেণ্টে তাত 70, 80, 90 এনেকুৱা ধৰণৰ মাৰ্ক উঠাব 0.5 নেগেটিভ মাৰ্কিং থকাৰ পিছত। ইমানো চোকা ষ্টুডেণ্ট মই ভাবোঁ আজিৰ এনেকুৱা পৰিস্থিতি নাই। আছে কিছুমান বহুত কম শতাংশই পাব, কিন্তু এভাৰেজ এটা মাৰ্ক যদি চাবলৈ যাওঁ 80, 90 এনেকুৱা ধৰণৰ কিন্তু কাট অফ বনিব নালাগিছিলে। আজি বহুতো ষ্টুডেণ্টে আছে যোনে 60, 65 এনেকুৱা ধৰণৰ কিছুমান নম্বৰ পোৱা ষ্টুডেণ্টে আজি পিছ পৰি ৰ'ব লাগিছে, তালিকাত তেওঁলোকৰ নাম নাই। কিহৰ কাৰণে? এইটোতো কাৰো বিশ্বাস হোৱা নাই এতিয়ালৈকে। এনেকুৱা ধৰণৰ কিবা এটা নহয় খেলি মেলি ইয়াৰ পৰা উমান পোৱা গৈছে। পৰীক্ষা বহুতে দিয়ে, বহুতে কিছুমান আশা কৰে, এই আশাবিলাক কিছুমানৰ বহুতো পূৰণ নহয়, কিন্তু তেওঁলোকে ভাবি লয় যে আমি পৰীক্ষাত ক'ৰবাত নহয় কিবাত ভুল কৰিছোঁ, তেওঁলোকে মানি লয় ৰিজাল্টটো। কিন্তু এইটো ৰিজাল্ট কিন্তু বহুতে আজি মানি ল'ব পৰা নাই। বহুতে কমেণ্ট কৰি আছে মই 65 পাইছিলোঁ, 70 পাইছোঁ, কিন্তু তেওঁৰ নাম অহা নাই। কিহৰ কাৰণে? ইমানটো কাট অফ হাই যাব নালাগিছিলে। যোৱাবাৰ যিটো নেকি গৈছিলে 45 জেনেৰেলৰ, এবাৰ প্ৰায় সেইটো 85, 95 তেনেকুৱা ধৰণৰহে কাট অফ যোৱা যেন আমি অনুমান কৰিব পাৰিছোঁ। কাট অফটোতো লিষ্ট ডিক্লেয়াৰ কৰাই নাই, কিন্তু আমি সেইটো অনুমানহে কৰিছোঁ হয়তো ইমান যাব পাৰে বুলি। সেইটো জনাব লাগিছিলে আমাক। মই ভাবোঁ ইয়াৰ বেছিভাগ মানুহে কিন্তু এই পৰিস্থিতিটো যিটো ৰিজাল্ট দিলে এতিয়া এছআই, সেইটো কিন্তু মানি ল'ব পৰা নাই বুলি মই ভাবোঁ। এইটো সঁচাই নিকা আছিল নে নাছিলে? যিটো মাজতে প্ৰশ্ন লিক হোৱাৰ এটা মাজতে পইণ্ট এটা আহিছিলে, 2জন ল'ৰাই হোৱাটছএপত পেপাৰ বিলাইছিলে, তেওঁলোকৰ ওপৰত এটা সঠিক তদন্ত নহ'ল যেন আজি সেই ৰিজাল্টটোৰ পৰাই অনুভৱ কৰিব পৰা গৈছে। আৰু গম পাইছোঁ তেওঁলোক 2জনেই হয়তো পাছ কৰিছে, কিন্তু বহুতো ভাল ভাল ল'ৰা আজি, বহুত পঢ়া শুনা ল'ৰা আজি পিছ পৰি ল'ব লগা হৈছে। ইমান কাট অফ হাই কিয় গ'ল? বহুত বেছি গ'ল, যিটো আমি অনুমান কৰি ক'ব পাৰোঁ UBৰ কাৰণে অন্ততঃ 75+ বনিছে, আৰু ABৰ কাৰণে অন্ততঃ 67 মান বনিছে। কিহৰ কাৰণে ইমান হাই কাট অফ গ'ল? ইমান কাট অফটো যাব নালাগিছিল। কোনেও এইটো বিশ্বাস কৰিব পৰা নাই। বেছিভাগ ইউটিউবাৰে বনাই থৈছে যিটো কাট অফ 50 যাব, 55 যাব, তাতকৈ এবভ কেতিয়াও নাযায়। কোনেও বিশ্বাস কৰিব পৰা নাই আজি যে ইমান হাই কাট অফ গুচি গ'ল। কিহৰ কাৰণে? কিবা এটাতো গণ্ডগোল ইয়াত হৈছে, ইয়াৰ উমান পোৱা গৈছে কিবা এটা গণ্ডগোল। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী অধীক্ষক তেওঁলোকক মই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, আপোনালোকে সোনকালে ব্যৱস্থা লওক। আৰু এই গোটেই যিটো বেমেজালি হৈছে, এটা পৰীক্ষাটোত কিবা নহয় কিবা কোনোবা এটা জেগাত বেমেজালি এটা ৰৈ গৈছে। আপোনালোকে এইটো বিষয়ত ভালদৰে এটা তদন্ত কৰক, তদন্ত কৰি ইয়াৰ আচল কোনটো জেগাত আউলটো লাগিছে সেইটো উলিয়াওক, আৰু আমাক ন্যায় লাগে। যিসকল ষ্টুডেণ্টে বহুত কষ্ট কৰি এক্সামটো দিছিলে তেওঁলোকক ন্যায় লাগে, তেওঁলোকক সঠিক ৰিজাল্টটো লাগে, আৰু তেওঁলোকে কিমান মাৰ্ক পাইছিলে আৰু কাট অফ কিমান গৈছিলে এইটো সোনকালে তেওঁলোকক জনোৱা উচিত। তেওঁলোকে জনাৰ এইটো অধিকাৰ আছে। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো কিবা এটা অৰ্থপূৰ্ণ বুলি ভাবিছে আপোনালোকে শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ লগত। গতিকে ইমানেই ক'ব লগা আছিলে, দেখা যাওক কি হয় আগলৈ। ধন্যবাদ।